পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈ চাব বুলি আশা থাকিল। কৈছোঁ যে যদি আপোনালোকে মোৰ প্ৰথমবাৰৰ পৰা মোৰ ভিডিঅ'বোৰ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব এটা কৰিব আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। আৰু বহুত দিনেই হ'ল মই মোৰ সৰু ফাৰ্মখন যিখন গাহৰি আছিলে মই আপোনালোকক দেখাব পৰা নাই আৰু আজি ভাবিছোঁ তাক লৈ এটা ভিডিঅ' কৰোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব বুলি মোৰ আশা থাকিল। আজি কিন্তু তামাম ৰ'দ দিছে আৰু পঢ়িলোঁ শুনিলোঁ চাকৰি তাকৰি নাপালোঁ, এইবোৰকে কৰি জীৱনটোত আছোঁ। বহুত দিন হ'ল আমাৰ সিহঁতক আপোনালোকক দেখুৱা নাই মোৰ ভাগত আৰু মোৰ মাতটো শুনিয়ে আহিছে। প্ৰথম দুটা মতা গাহৰি আপোনালোকক আগতে দেখুৱাইছিলোঁ মই, এইকেইদিন বহুত দিন হ'ল দেখাব পৰা নাই। আৰু এতিয়া প্ৰায় দুপৰীয়া 12টামান বজাত মই 12টা চাৰে 12টা এইটো টাইমতে মই দানা দিওঁ, ৰাতিপুৱা দিয়া হ'ল। আজি আৰু বিশেষকৈ এইডোখৰ চাফাও কৰি দিয়া হ'ল ৰাতিপুৱা, সেইখিনি দেখাব পৰা নহ'ল। দেখাব পৰা এইকাৰণে নহ'ল, মোবাইলটো ধৰি থাকিবলৈ বিশেষ কোনো নাই যে, সেইকাৰণে নিজে অসুবিধা হোৱাৰ কাৰণে ৰাতিপুৱা যিখিনি চাফা কৰিছিলোঁ দেখাব পৰা নহ'ল। আৰু এয়া মাইকী গাহৰি, এইটো মতা আৰু এইটো মতা গাহৰিয়ে হয়। এজনী এবাৰ পোৱালি দিবৰ কাৰণে এনেকৈ থৈ দিছোঁ। আৰু বিশেষ খুলি দিলে বেলেগৰ বাৰীত গৈ বা হেৰি আমনি কৰে, সেইকাৰণে এনেকৈ গঁৰালত দি থোৱা আছে আৰু এইবোৰকে কৰি আছোঁ বুলি ভাবিছোঁ। পঢ়াটো কৰিছিলোঁ অলপ, কিন্তু চাকৰিটো নহ'ল, কি কৰিবা এতিয়া এনেকৈ আছোঁ। সিহঁতকে সপোন বুলি লৈ জীয়াই আছোঁ। বাউণ্ডাৰী মাৰি দিয়া হৈছে, যিমান মানে ডাঙৰ হ'লেও সিহঁতি যাতে বাহিৰলৈ ওলাই আহিব নোৱাৰে। এইখন বাঁহৰ দি থোৱা আছে, বাঁহৰ, কিন্তু মাইকী গাহৰিজনী পাছত ৰাখিবৰ কাৰণে অলপ কষ্ট হ'ব, সেইকাৰণে এখন লোহাৰৰ বনাবলৈ দি থোৱা আছে। এতিয়ালৈকে বৰ্তমান হোৱা নাই, লোহাৰ দিলে তেতিয়া যাতকৈ ওলাই আহিব নোৱাৰে, নহ'লে যেতিয়া মাইকী গাহৰিজনী ডাঙৰ হয় ওলাই আহিব বিচাৰিব। আৰু কেনেকৈ আছে, হাঁহ আছে, কুকুৰা আছে, প্ৰায় আপোনালোকে দেখি আজি মন গ'ল সিহঁতক দেখুৱাবৰ কাৰণে। অলপ ডাঙৰ হৈছেনে বাৰু আগতকৈ আপোনালোকেতো প্ৰায় দেখিয়ে আছে। আৰু এতিয়া দানা খাবৰ কাৰণে সিহঁতি চাওক কেনেকৈ আহিছে। আৰু ইয়াতে দানা দিয়া হয়, ইয়াতে দানা দিয়া হয়তো দানা দিবৰ কাৰণে এনেকৈ বনাই থোৱা আছে। মাতটো শুনি পিনে আহিছে। এয়া চাওক গাহৰিয়ে কেনেকৈ ঘাঁহ খাই আছে। পাছবেলা হোৱাৰ লগে লগে এনেকৈ মুকলিকৈ এৰি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ চৰি আছে। আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, ইয়াতে সামৰোঁ বুলি ভাবিছোঁ। আৰু কামো আছে কৰিবলগীয়া, বিশেষ কামখিনি কৰি লওঁ। আৰু এটা কথা হৈছে, ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি বেয়া লাগে ছাবস্ক্ৰাইব কৰিব মন নহ'লে নকৰিব, কাৰণ যদি ছাবস্ক্ৰাইব কৰি আকৌ আনছাবস্ক্ৰাইব কৰি নিদিব তেতিয়াহে বেছি বেয়া লাগে। যেতিয়া ছাবস্ক্ৰাইবাৰটো কমি যায় তেতিয়াহে বেছি বেয়া লাগে। সেইকাৰণে কৈছোঁ প্লিজ চেনেলটো যদি ছাবস্ক্ৰাইব যদি কৰিব মন নাই নকৰিবই, যদি কৰিব মন থাকে তেহে কৰিব। আকৌ ছাবস্ক্ৰাইব আনছাবস্ক্ৰাইব সঁচাকৈ নকৰিব, তেতিয়া কিন্তু মনটো সঁচাকৈ বহুত বেয়া লাগিছে। আৰু আজি মনটো ইমান ভালো নহয়, সেইকাৰণে কৈছোঁ ভিডিঅ'টো এতিয়া ইয়াতে চমু কৰি সামৰিলোঁ। আৰু আপোনালোকলৈ থাকিল বহুত বহুত মৰম চেনেহ। বাই বাই।